Hello everyone, good morning আৰু মই গুড মৰ্নিং জনাইছোঁ আজি কোকৰাঝাৰৰ পৰা আৰু আজি হৈছে মোৰ জইনিং ডে আৰু আপোনালোকে যদি মোৰ আগৰ ভিডিঅ'টো চাইছে তেনেহ'লে নিশ্চয়কৈ গম পাইছে যে মই সাপটগ্ৰাম কলেজত চাকৰি পাইছোঁ এজ এ এছিষ্টেণ্ট প্ৰফেচাৰ চ' আজি এতিয়া গৈ আছোঁ জইন কৰিবৰ কাৰণে মই ওলাই মেলি ৰেডি হ'লোঁ আৰু আজি কালি আমি আহি কোকৰাঝাৰতে থাকিলোঁ তেনেহ'লে ব'লক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। কলেজ পাই গ'লি বেছি দূৰ নহয় বাৰু এইখন কলেজ আমাৰ কলেজ পাই গ'লি সোমাই নিদিওঁ নেকি হেল্ল' এভৰিৱান আৰু আমি দুই এটা ৰুম চালোঁ আৰু একো মই ভিডিঅ' কৰিব পৰাই নাই আচলতে জইনিং কৰিলোঁ জইনিং কৰাৰ পিছত ডিপাৰ্টমেণ্টত সোমালোগৈ আৰু এতিয়া এই বিচনা চিচনা দুই এটা কথা পাতি আছোঁ আৰু ফাইনেলি এটা ৰুম ঠিক হ'ল। এতিয়া আহিছোঁ চিলিণ্ডাৰ খবৰ কৰিবলৈ মোৰ মানে ইমান ভাগৰো লাগি আছে আৰু কিবা এলাহ আৰু ভাইটিহঁত আছে বুলি সেইটো জহতে মই একো নামি মেলি যোৱাই নাই সিহঁতি এতিয়া গৈছে চিলিণ্ডাৰৰ লগত চিলিণ্ডাৰৰ মানে হেৰিটো কথা পাতিবলৈ গেছ এজেঞ্চি আৰু এপাক কলেজত সোমাওঁগৈ এতিয়া কাৰণ ৰুম চুম ঠিক কৰাটো বহুত এটা ডাঙৰ কথা হয় কাৰণ ঘৰটো ইমান দূৰ কাৰণ আৰু লগতে সিহঁতি মোক থৈ পিনি গুচি যাবগৈ কিন্তু মই থাকিব লাগিব অকলে সেয়েহে আজিয়ে চব কামবোৰ শেষ কৰিবলৈ বিচাৰিছোঁ আৰু আজি যিটো কাপোৰ পিন্ধিছিলোঁ এতিয়া মানে এনেকৈ দেখাবলৈ মানে বেয়াই হৈ গ'লোহি এতিয়া আপোনাৰ 4টা বাজিলে কাৰণ আৰু ৰাতিপুৱা 9:30 বজাতে ওলাই আহিছোঁ আমি সেয়াই আৰু কেণ্টিনতে ভাত পানী খাই ল'লোঁ আৰু সেইবোৰ একো ঠিক কৰা নহ'লেই ধৰক আজি প্ৰথম দিন বুলি প্ৰিন্সিপালৰ ছাৰৰ লগতো অলপ সময় ধৰক কথা বতৰা পাতি থকা হ'ল তাৰপিছত আমাৰ এইচঅডি মেমো আহিলে আমি চালোঁ একেলগে বাইদেউ আকৌ মিটিঙলৈ গুচি গ'লগৈ সেয়া আজিৰ দিনটো বিশেষ দেখুওৱা নহ'লে আৰু এতিয়া কলেজলৈ এবাৰ যাম তেতিয়া আপোনালোকৰ কলেজখন এবাৰ দেখাম। হেল্ল' এভৰিৱান গুড মৰ্ণিং আৰু আজি হৈছে অন্য এটা ৰাতিপুৱা আৰু এয়া 9টা বাজিব হৈছে প্ৰায় মই কলেজলৈ ওলাই আহিছোঁ আৰু ভাইটিহঁত যিহেতু এইকেইদিন আছে সেইকাৰণে ভাইটি আহিছে ইয়াৰ লগত তাৰপিছত সেয়া আৰু আজি মানে প্ৰথম দিনা কি হ'ল খুবেই বেছি লৰালৰি হ'ল আৰু আমি ঘৰ যিহেতু বিচৰা নাছিলোঁ ঘৰো বিচাৰিবলগীয়া হ'ল আৰু মই সেইদিনা ইমান ব্লগ কৰা নহ'লেই আৰু প্ৰথম দিনা যিহেতু ইমান মানে ফোনটোৰ লগত হেৰি কৰি থাকিবলৈও অকণমান বেয়া লাগে তাৰপিছত ভাবিছোঁ আজি আপোনালোকক অকণমান কলেজখন দেখুৱাম আৰু কলেজৰ কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে ইতিমধ্যে আৰু ব'লক তেনেহ'লে আজি অকণমান দেখাব চেষ্টা কৰিম আৰু আমি এতিয়া এখন কলেজৰ ছেকেণ্ড গেট এফালেদি আহিছোঁ কাৰণ মেইন গেটখনৰ কাম আৰম্ভ হৈছে।
বিভিন্ন ব্যক্তি বা বিশিষ্ট ব্যক্তিসকল ইতিমধ্যে আহি পাইছে, গতিকে তেখেতসকলক আমি সম্বোধনা জনাম। প্ৰথমতে মই সম্বোধনা জনাবলৈ লৈছোঁ আমাৰ মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ মাজত আহি পাইছে তেখেত মাননীয় শ্ৰীযুত গোবিন্দ আগৰৱালা মহাশয়, তেখেতক সম্বোধনা জনাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আজিৰ শুভখনত এখন ফুলাম গামোচাৰে সম্বোধনা জনাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত সাপগ্ৰাম মহাবিদ্যালয়। থেংক ইউ। এতিয়া আমাৰ সম্বোধনা অনুষ্ঠান ইয়াতে শেষ কৰিলোঁ। একচুৱেলি এইখিনিতে মই দুই এষাৰ কথা কৈছোঁ যে এই নিৰ্মাণ কাৰ্য আমি সকলোৰে সাহায্য লৈ পেলাই কৰিবলৈ লৈছোঁ। ইতিমধ্যে আমি বহুতখিনি ছাকচেছ হৈছোঁ। মই আশা কৰিছোঁ আৰু বাকী যিখিনি আছে আপোনালোকৰ সহযোগিতা আমি কামনা কৰিছোঁ। নিশ্চয় আমি সেইটো কামত সাফল্য হ'ম বুলি আমি আশাবাদী। গতিকে হেল্ল' এভৰিৱান, আৰু আপোনালোক সকলোৱে মোৰ আগৰ ক্লিপখিনি দেখিব পালে যে আমাৰ কলেজৰ গেটখন নতুনকৈ কনষ্ট্ৰাকশ্যনৰ কাম আজি আৰম্ভ হৈছে, আৰু তাৰে কাৰণে আজি কিছুমান হেৰি কৰিলে আৰু ফুটা গোটেইখিনি নিয়ম নীতি কৰিলে, আৰু ৰাতিপুৱা সময়কণ তাতে গ'ল, আৰু এতিয়া মই আছোঁ ডিপাৰ্টমেণ্টত কিবা কাম অলপ কৰি আছোঁ, আৰু ভাবিলোঁ আপোনালোকৰ লগত অকণমান কথা পাতি লওঁ, কাৰণ ফেচ টু ফেচ এনেকৈ কৰি মোৰ একো ভিডিঅ' কৰা হোৱাই নাই। যথেষ্ট ব্যস্ত থকা হৈছে আৰু সময়ো নোপোৱা হৈছোঁ, কাৰণ ৰাতিপুৱা অহা হয় আৰু আবেলি যোৱা হয়। তাৰোপৰি আপোনালোকে জানে যে বেলেগ এটা ঠাইৰ পৰা আহি মই সম্পূৰ্ণ উজনিৰ পৰা আহি নামনিত বা আমাৰ ঘৰৰ পৰা ইয়ালৈ বহুত বেছি দূৰ হয়, ইয়ালৈ আহিলোঁ, আৰু সেইখিনি এডজাষ্ট হওঁতে বা ৰুম চুম ঠিক ঠাক কৰোঁতে মানে বহুতখিনি সময়ো লাগে। আৰু কলেজখনো নিশ্চয় দেখিলে কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব।